Hello friends, welcome to back my new vlog. আজি September 17 তাৰিখ। আজি বিশ্বকৰ্মা পূজা, সেইকাৰণে উঠাটো দেৰিয়ে হ'ল, 9টাই বাজিলে। এই বাইকখন উলিয়াইছোঁ আৰু গাড়ীখনো আছে। বাকী ঘৰৰ মানুহ চবেই ধুই ল'লে, মোৰে ধোৱা নহ'ল। তো উঠিছোঁ, এতিয়া ধুম বুলি ভাবিছোঁ। আজি ৰ'দ দেখিছোঁ, মানে ধুবলৈ মনো নাই, যে নুধুলেও নহ'ব। তেতিয়াহ'লে আজি বিশ্বকৰ্মা পূজা স্পেচিয়েল ভিডিঅ' চাব, আপোনালোকে চাই থাকক। এতিয়া মই দেখাই আছোঁ বাৰু। এইখন বাইকখন বেছি লেতেৰা হৈ থকা নাই বাৰু, ধুম এতিয়া। অলপ পানী মাৰি দিলেও চফা হৈ যাব। বাকী চবেই ধুলে, সেইফালে আছে দেখিছে, সেই আগফালে। এইখন ধোৱাৰ পিছত আকৌ গাড়ীখন ধুই ল'ম। আপোনালোকে চাই থাকক আৰু দেখাই আছোঁ। যে ধুই আছোঁ, অকল অলপ পানী মাৰি দিলে হ'ব, বেছি হেৰি কৰিবলৈ নাই। আৰু বাইকত পানী মাৰি বা গাড়ীত পানী মাৰি কিনে ভাল লাগে, বেলেগে ঘঁহা ঘঁহি কৰাতকৈ বাইক পানী চানী মাৰিলে হয়। দি আছোঁ ৰ, সেইটো অভিৰ তাৰ চাইকেলখনো ধুব লাগে বোলে, দেখাইছোঁ বাৰু আপোনালোকক, চাই থাকিব। হেল্ল' ফ্ৰেণ্ডছ, গাড়ীখনো ধোৱা হৈ গ'ল, কামখিনি শেষেই হ'ল। এতিয়া নিজে গৈ কিনে গাটো ধুই লওঁ, তাৰপিছত দেখাইছোঁ আপোনালোকক পূজা কৰা, ঘৰৰ পূজা কৰা, ঘৰৰ পূজা, বিশ্বকৰ্মা পূজা। এই চক দেখাই আছোঁ। এইফালে আছে মালাখিনি, লগামগৈ পিছত গাড়ীত। আগে ইয়াত পূজাটো দি লওঁ, তাৰপিছত তাত লগামগৈ। দেখাই আছোঁ, ফুটটো লগাই দিব লাগিব ন। প্ৰথম কোনটো? গাড়ীত পূজা কৰা হৈ গ'ল, ধূপ দি দিলোঁ, সেৱা কৰিলোঁ। আৰু এইফালে এইখিনিও কৰা হৈ গ'ল। দাদাহঁতৰ এই আমাৰ অভিয়ে কৰি আছে, বাইকখনো কৰা হ'ল। এইখন বাইকখন কৰিলোঁ, দেখাই আছোঁ। এখন বাইকো কৰা হৈ গ'ল। এতিয়া বলক ঘৰৰ ভিতৰত পূজাখন দেখাওঁ। পেলাই দিয়ক, তুলসী গছ তাত থৈ দিয়ক, তুলসী গছ। পূজা কৰা হৈ গ'ল আজি। এতিয়া অলপ ওলাই যাম, গাড়ীখনত অলপ আহিব, পাম কম আছে, পাম অলপ দি কিনে আহিমগৈ। আৰু আমাৰ সেইফালে আগতো পাতিছে থাৰ্মেলত, এবাৰ চাওঁ, এবাৰতো যোৱা দেখা নাই। এনেই হ'লে প্ৰতি বছৰে ডাঙৰকৈ পাতে, এইবছৰ কেনেকৈ পাতিছে দেখা নাই, যোৱাৰ পিছত গম পোৱা যাব। যদি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম।